যা দেৱী সৰ্বভূতেষু শক্তিৰূপেণ সমস্থিতা। এই লাইনটো আপোনালোকে বহুতবাৰ শুনিছে। ইয়াত যদি লক্ষ্য কৰা হয় এই শ্লোকটোত কি কোৱা হৈছে, যা দেৱী সৰ্বভূতেষু মানে সকলো মানুহৰ শৰীৰত আপুনি শক্তিৰূপেণ সমস্থিতা মানে শৰীৰত আপুনি শক্তিৰূপেৰে স্থাপিত হৈ আছে। সকলো মানুহৰ শৰীৰত আপুনি শক্তিৰূপেৰে স্থাপিত হৈ আছে। এতিয়া বিচাৰি চাওক দেৱী শক্তিৰূপেৰে মোৰ শৰীৰত ক'ত উপস্থিত হৈ আছে। এয়াতো মোৰ বল, মইতো ফিল কৰিব পৰা নাই বা দেখাও নাই, কিন্তু এয়া হৈছে মোৰ শৰীৰৰ শক্তি বা আপোনাৰ শৰীৰৰ শক্তি। কিন্তু এই লাইনটোত কোৱা দেৱীৰ শক্তি আপোনাৰ দেহত ক'ত আছে? আমি আজি এই বিষয়ে আলোচনা কৰিম আৰু শিকিবলৈ চেষ্টা কৰিম যে আমাৰ দেহত থকা দেৱী শক্তিক কেনেকৈ এক্টিভ কৰিব পাৰি। আৰু আপুনি যি কৰে য'তেই যায় সকলোতে আপোনাৰ লগত দেৱী শক্তিয়ে কেনেকৈ কাম কৰিব, কেনেকৈ সহায় কৰিব সেই বিষয়ে চাম। আপোনাৰ নিজৰ দেৱীৰ শক্তি আপোনাৰ লগত থাকিব, এয়া প্ৰামাণিক কথা। আগতে বহুত মহাপুৰুষ হৈছে যিসকলৰ দেৱীৰ শক্তি নিজৰ লগত সদায় থাকে। এনেকুৱা বহুতো উদাহৰণ পোৱা যায়, কিন্তু এতিয়া সেই মহাপুৰুষৰ সেই উদাহৰণবোৰ নলওঁ, আমি অন্য এটা কথালৈ গৈ আছো। আপোনালোকেতো হলিউডৰ বা বলিউডৰ চিনেমাবোৰ চাই, তাত কিছুমান এনেকুৱা হণ্টেড চিন দেখায় য'ত তান্ত্ৰিক আহে, কিছুমান চিহ্ন বনাই, ট্ৰায়েংগল, স্কুৱেৰ এনেকুৱা কিছুমান চিহ্ন বনাই আৰু তাৰ চাৰিওফালে শলিতা বা মম জ্বলাই ভিক্টিমজনক সেই স্থানৰ মাজত আনি বহাই দিয়ে আৰু দেখায় যে সেই স্থানৰ চাৰিওফালে যদি কিবা বেয়া আত্মা আহে তেতিয়াহ'লে দলিয়াই দলিয়াই পেলাই দিয়ে, বা যিজন ভিক্টিমৰ ওপৰত বেয়া আত্মাৰ বশ থাকে সেইজনেও সেই সময়ত সেইখিনি স্থানত আহিব নোৱাৰে। সেই চিহ্নকেইটা তেনেকুৱা কিছুমান শক্তি দেখুওৱা হয় যে পোহৰ ওলাই আছে বা জুই উঠি আছে, এনেকুৱা কিছুমান শক্তি দেখুওৱা হয়। কিন্তু এই শক্তিবোৰ কিহৰ কাৰণে হয়? এই শক্তিবোৰ কেৱল চিনেমাতে হয় নেকি? এয়া হৈছে এক দেৱী শক্তিৰ প্ৰতীক। এয়া কেৱল চিনেমাৰ বস্তুৱেই নহয়। প্ৰাচীন ভাৰতৰ পৰা প্ৰচলিত এই চিহ্নবোৰক যন্ত্ৰ বুলি কোৱা হয়। এই যন্ত্ৰবোৰ এক প্ৰকাৰৰ শক্তি আহ্বানৰ প্ৰতীক বা শক্তি আহ্বানৰ স্বৰূপ। মন্দিৰত গ'লে যিবিলাক প্ৰতিমা দেখা পোৱা যায়, সেই প্ৰতিমাবোৰৰ যদি প্ৰাণ প্ৰতিষ্ঠা কৰা হোৱা নাই তেতিয়াহ'লে তাৰ ভেলু নাইকিয়া হৈ থাকে। সেই প্ৰতিমাৰ তলত যন্ত্ৰ ৰাখি তাক প্ৰাণ প্ৰতিষ্ঠা নকৰালৈকে সেই প্ৰতিমা কেৱল মাটিৰ প্ৰতিমা হৈয়ে থাকে। প্ৰতিমা স্থাপন কৰা ভেটিৰ ওপৰত যন্ত্ৰ স্থাপন কৰি তাক প্ৰাণ প্ৰতিষ্ঠা কৰা হয়। তেতিয়া গৈ মন্দিৰৰ প্ৰতিমাসমূহত শক্তিৰ সঞ্চাৰ ঘটে, যিটো প্ৰক্ৰিয়াক প্ৰাণ প্ৰতিষ্ঠা কৰা বুলি কোৱা হয়। কিন্তু আমাৰ ঘৰৰ প্ৰতিমাবোৰত ভক্তিভাৱেৰে প্ৰাণ পাই উঠে। ইয়াত যন্ত্ৰৰ বা প্ৰাণ প্ৰতিষ্ঠা কৰাৰ প্ৰয়োজন নাথাকে। কিন্তু ডাঙৰ ডাঙৰ মন্দিৰবোৰত বা ডাঙৰ ডাঙৰ পূজাবোৰৰ প্ৰতিমাত প্ৰাণ প্ৰতিষ্ঠা কৰা হয়, তাক সেই প্ৰতিমাত শক্তিৰ সঞ্চাৰ ঘটাবলৈ, আৰু সেই প্ৰাণ প্ৰতিষ্ঠাৰ বাবে যন্ত্ৰৰ ব্যৱহাৰ কৰা হয়। ঘৰ বনালেও আমি ভূমি পূজা কৰোঁ, আৰু এই ভূমি পূজাৰ সময়তো মাটিত ঘৰৰ য'ত আমি বনাম তাৰ ভেটিৰ তলত এটা যন্ত্ৰ স্থাপন কৰা হয়। আপুনি লক্ষ্য কৰিলে দেখিব সকলো স্থানতেই বা সকলো শুভ কৰ্মতেই যন্ত্ৰৰ ব্যৱহাৰ কৰা হয়। এতিয়া যন্ত্ৰ এনেকুৱা এটা বেছ, এনেকুৱা এটা টেকনলজি যাক তলত ৰাখি তাৰ ওপৰত যিকোনো প্ৰতিষ্ঠা কৰিলেই তাত শক্তিৰ সঞ্চাৰ ঘটি গৈ আছে। তেতিয়াহ'লে এই টেকনলজিটোক আমাৰ জীৱনত শক্তিৰ সঞ্চাৰ ঘটাবলৈ ব্যৱহাৰ কৰিব পাৰিনে? নিশ্চয় পাৰি। সেই শ্লোকটোত কোৱাৰ দৰে যা দেৱী সৰ্বভূতেষু শক্তিৰূপেণ সমস্থিতা, অৰ্থাৎ আমাৰ শৰীৰত দেৱী শক্তি আছে, তাক আমি জাগ্ৰত কৰিব লাগে বা দেৱী শক্তিৰ আমাৰ দেহত সঞ্চাৰ কৰিব লাগে।
আমি যে আলোচনা কৰি আহিলো যন্ত্ৰৰ কথা, দেৱী শক্তিৰ বাবে ব্যৱহৃত যন্ত্ৰৰ চিহ্নটো হৈছে এনেকুৱা। ইয়াক কোৱা হয় যোনি মুদ্ৰা। আমাৰ সনাতন ধৰ্মৰ ক্ষেত্ৰত সকলো দেৱীৰ ক্ষেত্ৰতে এই যোনি মুদ্ৰাৰ ব্যৱহাৰ কৰা হয়। শিৱ আৰু শক্তিৰ মিলন হৈ আমি ষ্টাৰ দেখিছিলো। ষ্টাৰ যে আমি সৰুতে বনাইছিলো, সেই ষ্টাৰৰ কনচেপ্টটো হৈছে শিৱ আৰু শক্তিৰ মিলন হৈ। আমি এতিয়া এই যোনি মুদ্ৰাৰেই ব্যৱহাৰ কৰিম আৰু ব্যৱহাৰ যদি আমি সদায় ঘৰত বহি 15-20 মিনিট যদি আমি মেডিটেশ্যন কৰিছো বা পূজা পাঠ কৰিছো, তেতিয়াহে এই মুদ্ৰাটোৱে কাম কৰিব। কিন্তু যদি আপুনি তেনেকুৱা নকৰে, তেতিয়াহ'লে এই মুদ্ৰাটোৱে কাম নকৰে। আমি ইষ্ট দেৱতাৰ ওচৰত গৈ মন্ত্ৰ বা সাধনা কিছুমান মেডিটেশ্যন কৰো, সেনেকুৱাকে যিয়ে 20-25 মিনিট কৰিছে, সেই ক্ষেত্ৰত তাৰ আগতে কি কৰিব, কপাৰৰ পাত্ৰত আপুনি পানী অলপ ললে, সেই পানীখিনি ফ্ৰেছ পানী হ'ব লাগিব আৰু তাত এই দুটা আঙুলিৰে এটা লগাই এটা আমি ট্ৰায়েংগল বনাম। যদি ট্ৰায়েংগলটো কি কৰিব, নিজৰ ফালে ফেচ কৰি থকাকে হ'ব লাগিব। যদি আপুনি সিফালে মুভ কৰি বহে, তেতিয়াহ'লে ট্ৰায়েংগলটো এংগলটো নিজৰ ফালে থাকিব লাগিব। ঠিক তেনেদৰে কপাৰৰ পাত্ৰটোত পানীত এনেকে জবৰাই ল'ব। লৈ প্ৰথমতে ওপৰৰ আঁচটো টানিব, তাৰ পৰা তলত, তাৰ পৰা চাইডত লৈ মাজত এটা বিন্দু দিব। সেই বিন্দুটো হৈছে এটা শক্তিৰ কেন্দ্ৰ, য'ত আপোনাৰ আৰাধনা কৰা শক্তি স্থাপন হ'ব বা এটা শক্তিৰ উৎস স্থাপিত হ'ব। এতিয়া আপুনি কি কৰিলে, যোনি মুদ্ৰাটো বনালে আৰু তাৰ মাজত এটা বিন্দু দিলে আৰু তাত এই মন্ত্ৰটো ক'ব লাগিব। যিসকল মানুহে তন্ত্ৰবিধিত ইমান প্ৰয়োজন নাথাকে বা নিজৰ দৈনন্দিন জীৱনত সেৱা ভক্তি বা নিজৰ এটা শক্তিৰ উৎস এটাৰ সৃষ্টি কৰিব বিচাৰে, তেওঁলোকৰ বাবে এইখিনিয়ে যথেষ্ট। এটা যোনি মুদ্ৰা বনালে, তাত এটা বিন্দু দিলে, দি এই মন্ত্ৰটো উচ্চাৰণ কৰিব। ওম হ্ৰিং আধাৰ শক্তি নমঃ। আকৌ এবাৰ কৈ দিছো, ওম হ্ৰিং আধাৰ শক্তি নমঃ। আপুনি ক'ব লাগিব হ্ৰিং, অৰ্থাৎ বেলেগ বেলেগে উচ্চাৰণ কৰিলে বেলেগ শব্দ শুনা পাব পাৰে বা নিজৰ উচ্চাৰণটো নিজেও বেলেগকে শুনাব পাৰি। কিন্তু ক'ব লগা মন্ত্ৰটো হৈছে ওম হ্ৰিং আধাৰ শক্তি নমঃ। এই মন্ত্ৰটোৱে হৈছে সেনেকুৱা, কিন্তু নিজে কেয়াৰফুলি বুলিব লাগিব। ওম হ্ৰিং আধাৰ শক্তি নমঃ। শুনাত বেলেগ হ'ব পাৰে, কিন্তু কওঁতে যাতে এইটোৱে হয়। তাৰপিছত সেই স্থানত আসন, নিজৰ ধ্যান কৰিবলৈ পাতি থোৱা আসনখন সেই স্থানৰ ওপৰত পাতি লওক আৰু তাত বহি ধ্যানৰ বাবে পজিশ্যন লওক। আৰু দেখিব যে ধ্যান কৰি থাকোতে বা কৰাৰ পিছতো আপুনি যেতিয়া উঠিব, তেতিয়াহ'লে আপোনাৰ গাত এটা শক্তি নিহিত হৈ থাকিব। আৰু যেতিয়া আপুনি ধ্যান কৰি থাকিব, তেতিয়াও সেনেকুৱা এটা অনুভৱ হ'ব। আৰু যেতিয়া আপুনি ধ্যানৰ পৰা উঠিব, তেতিয়াও সেই অনুভৱটো থাকি যাব। আপোনাৰ নিজৰ শক্তি এটা, নিজৰ দেৱীৰ শক্তি এটা নিজৰ লগত সদায় থাকি যাব। এনেকুৱাকৈ এসপ্তাহ কৰিলে আপোনাৰ এই ফলটো নিশ্চয় এনেকুৱা আপোনাৰ নিজে অনুভৱ কৰিব পাৰিব। এই যিটো পূজা মন্ত্ৰৰ বিধি কৰিলো, এই বিধিটোক আসন পূজা বুলি কোৱা হয়। মন্ত্ৰ বিধানত এইটোক কোৱা হয় আসন পূজন। আমি যেতিয়া বিবাহৰ বাবে যাওঁ বা সত্যনাৰায়ণ পূজাৰ বাবে যাওঁ বা যিকোনো পূজাৰ সময়ত যেতিয়া আমি আমাৰ
আসনখন পাতো তেতিয়াহলে আমাৰ পুৰোহিতজনে বা গুৰুজনে এই আসনখনৰ বাবে এই মন্ত্ৰটোৰে এই বিধানটো কৰে আপোনালোকে নেক্সট টাইমলৈকে যদি গুৰুত্ব দিয়ে তেতিয়াহলে নিশ্চয় এই কথাটো গম পাব গুৰুৱে বা পুৰোহিতজনে সেই মন্ত্ৰৰে আসনখন শুদ্ধি কৰে আৰু তাৰ ওপৰত আপোনাক বহিব দিয়ে আৰু তাত আপোনাৰ বিধি বিধান যিখিনি কৰিব লাগে সেইখিনি কৰিব দিয়ে গতিকে আপনিও সদায় সেই যন্ত্ৰটো বনাওক জুনি মুদ্ৰা বনাওক তাত এটা ফুট দিয়ক দি সেই আসনখন পাতি লওক লৈ তাৰ ওপৰত বহি সদায় পূজা অৰ্চনা কৰক দেখিব এসপ্তাহৰ ভিতৰত আপোনাৰ যি শক্তি আপোনাৰ দেৱীৰ শক্তি সেই দেৱীৰ শক্তি এক্টিভ হৈ যাব আৰু আপোনাৰ অন্য এক অনুভৱ হ'ব সেই অনুভৱ হয়তো আপোনাৰ যিটো তৃতীয় নেত্ৰ বুলি কয় সেই তৃতীয় নেত্ৰৰো হ'ব পাৰে বা মুঠতে অন্য এক অনুভৱ গতিকে সেই অনুভৱ কৰিবৰ কাৰণে আপুনি নিজৰ দেৱী শক্তিক জাগ্ৰত কৰক এই পূজাৰে এই আসন পূজন পদ্ধতিৰে সদায় পূজা অৰ্চনা কৰিব আজিলৈ ইমানেই ধন্যবাদ